সকলোকে মোৰ ইউটিউব চেনেল অনলি স্পৰ্টছ ইন আছামিছলৈ আদৰণি জনাইছোঁ। তো আপোনালোকে গম পাইছিলে মই IPLৰ ওপৰত ভিডিঅ' বনাই আছিলোঁ। মাজতে কেইদিনমান ভিডিঅ' দিয়া হোৱা নাই কিছু কাৰণত। আজি পুনৰ এটা IPLৰ ওপৰত ভিডিঅ' দিম বুলি ভাবিছোঁ। আজিৰ ভিডিঅ'টো এনেকুৱা ধৰণৰ হ'ব, যিহেতু IPLৰ আধা অংশ গুচি গ'ল, প্ৰতিটো টীমে প্ৰায় 5-6খনকৈ মেটচ খেলিলে আৰু এই হৈ যোৱা মেটচখিনিৰ ওপৰত ভিত্তি কৰি মই এটা প্লেয়িং 11 বনাম। প্লেয়িং 11টো এনেকুৱা ধৰণৰ হ'ব, য'ত কেৱল ইণ্ডিয়ান প্লেয়াৰ থাকিব আৰু সেইসকল প্লেয়াৰক স্থান দিয়া হ'ব যিসকলে বৰ্তমানলৈ টীম ইণ্ডিয়াৰ হৈ খেলা নাই, হয়তো অতি শীঘ্ৰে খেলিব তথাপি বৰ্তমানলৈ খেলা নাই। তো তেওঁলোকৰ ভিতৰত মই এটা প্লেয়িং 11 বনাম, কোন থাকিব কোন নাথাকিব, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। প্লেয়িং 11টো হ'ব এনেকুৱা: সূৰ্য কুমাৰ যাদৱ, দেৱদত্ত পাডিক্কল, ঈশান কিষাণ, প্ৰিয়ম গাৰ্গ, ৰাহুল ত্ৰিপাঠী, ৰাহুল তেৱতীয়া, আব্দুল ছামাদ, অভিষেক শৰ্মা, শিৱম মাবি, ৰবি বিষ্ণৈ আৰু কমলেশ নাগৰকটী। ইয়াত প্লেয়িং 11টো বেটিং অৰ্ডাৰ মতে বনোৱা হোৱা নাই, জাষ্ট এনে বনোৱা হৈছে। মই পুনৰ কৈছোঁ, এই প্লেয়িং 11টোত সেইসকল ভাৰতীয় ক্ৰিকেটাৰক স্থান দিয়া হৈছে যোনে এতিয়ালৈ ভাৰতীয় মূল দলৰ হৈ খেলা নাই, হয়তো ভৱিষ্যতে খেলিব। এইসকলৰ ভিতৰত কেইজনমানে অতি শীঘ্ৰে টীম ইণ্ডিয়াৰ হৈ খেলিব আৰু বাকীসকলেও হয়তো পিছলৈ লাহে লাহে খেলিবলৈ সুবিধা পাব। এইবাৰ IPLত বহুতো নামী দামী তাৰকা ক্ৰিকেটাৰে বিফল হৈছে, তাৰ মাজতে কিন্তু এই যুৱ ক্ৰিকেটাৰসকলে ক্ৰিকেট প্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিছে। এইসকল ক্ৰিকেটাৰে ভৱিষ্যতে আৰু ভাল খেলক আৰু টীম ইণ্ডিয়াৰ হৈ খেলক, তাৰে কামনা কৰিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ খেলৰ লগত জড়িত ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।